হেল্ল' গাইজ, বহুত দিন মূৰত আজি আৰু এটা নতুন ভিডিঅ' লৈ আনিছো আৰু এই ভিডিঅ'টোৰ মাজত এয়া আমাৰ ইতিমধ্যে ৰিচেণ্টলি অসম পুলিচৰ নতুন ভেকেঞ্চি ওলালে আৰু এই অসম পুলিচৰ বাবে কিছুমান প্ৰশ্ন কাকত লৈ আনিছো আৰু ইয়াৰ মাজৰ পৰাই কুৱেশ্যনবোৰ অহাৰ সম্ভাৱনা আছে। আপোনালোকে ভিডিঅ' স্কিপ নকৰাকৈ আপোনালোকে চাই থাকক। যেনে 1 নম্বৰটো হৈছে যে সংযোগবাদৰ জন্মদাতা কোন আছিল বা কোন? সংযোগবাদৰ জন্মদাতা কোন? 1 নম্বৰ, ইয়াত 4টা উত্তৰ দিয়া আছে। এ নম্বৰটো হৈছে ৰাইভন, বি নম্বৰ হৈছে গিলিফৰ্ড, চি নম্বৰ হৈছে কেলভিন, ডি নম্বৰটো হৈছে থৰ্ণডাইক। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ডি নম্বৰটো, এইটো আপোনালোকক দেখাই দিছো। 2 নম্বৰটো হৈছে ডাঙৰ বলবন্ত খণ্ডৰ গোটেইটো জাতি বুজাবলৈ ব্যৱহাৰ হোৱা লিংগ কোনটো? ইয়াত কুৱেশ্যনটোত দিয়া আছে ডাঙৰ বলবন্ত খণ্ডটো জাতি বুজাবলৈ ব্যৱহাৰ হোৱা লিংগ কোনটো? ইয়াত 4টা লিংগ দিয়া আছে। এ নম্বৰ যে কুলিংগ, বি নম্বৰ যে উভলিংগ, চি নম্বৰ যে পুলিংগ আৰু ডি নম্বৰ যে স্ত্ৰীলিংগ। এই 4টা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে যে ডি নম্বৰটো স্ত্ৰীলিংগ। কুৱেশ্যন নম্বৰ 3, যুক্তৰাষ্ট্ৰীয় চৰকাৰত ক্ষমতা কাৰ মাজত ভাগ কৰা হয়? অৰ্থাৎ ইয়াত কুৱেশ্যনটো কৈছে যুক্তৰাষ্ট্ৰীয় চৰকাৰত ক্ষমতা কাৰ মাজত ভাগ কৰা হয়? কুৱেশ্যনটো এইটো হৈছে। ইয়াত 4টা উত্তৰ দিয়া আছে। এ নম্বৰ যে বিভাগবোৰৰ মাজত, বি নম্বৰটো হৈছে যে কাৰ্যপালিকা আৰু ন্যায়পালিকাৰ মাজত, চি নম্বৰটো হৈছে কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত আৰু ডি নম্বৰ যে বিধানসভা আৰু কাৰ্যপালিকাৰ মাজত। এই 4টা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে যে চি নম্বৰটো কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত। 4 নম্বৰটো হৈছে যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কিমান চনত বিশ্ব ঐতিহাসিক স্থান হিচাপে ঘোষণা কৰা হয়? ইয়াত সৰু এটা প্ৰশ্ন হিচাপে এইটো টাইপিং কৰাত মিষ্টেক হৈছে। ইয়াতে হিচাপে লিখিব লগা হৈছিল, টাইপিঙত মিষ্টেক হৈছে, এইটো কাৰণে চৰি। ইয়াত কৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন কিমান চনত বিশ্ব ঐতিহাসিক হিচাপে ঘোষণা কৰা হয়? ইয়াত 4টা উত্তৰ দিয়া আছে। এ নম্বৰ যে 1985 চন, বি নম্বৰটো যে 1986 চন আৰু চি নম্বৰটো যে 1927 চন, ডি নম্বৰটো যে 1989 চনত। এই 4টা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে যে এ নম্বৰটো 1985 চনত। 5 নম্বৰটো হৈছে যে কলম্বাছে আমেৰিকা আৱিষ্কাৰ কিমান চনত কৰিছিল? কলম্বাছে আমেৰিকা আৱিষ্কাৰ কিমান চনত কৰিছিল? বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ইয়াত 4টা উত্তৰ দিয়া আছে। এ নম্বৰ হৈছে 1482 চন, বি নম্বৰ হৈছে 1492 চনত, চি নম্বৰ হৈছে 1472 চনত আৰু ডি নম্বৰ হৈছে 1462 চন। 4টা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে বি নম্বৰটো 1492 চনত কলম্বাছে আমেৰিকা আৱিষ্কাৰ কৰিছিল। 6 নম্বৰ যে ভাৰতৰ সৰ্বাধিক ধঁপাত উৎপাদনকাৰী ৰাজ্য কোনখন? ধঁপাত কি সকলোৱেতো বুজি পায়,